হে গাইজ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি হঠাতে আহি গ'লোঁ, যিহেতু আজি 15 তাৰিখ আৰু সকলোলৈকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু ৭৭ বছৰীয়া স্বাধীনতা দিৱসৰ উপলক্ষে আজি এটা ৰাইড কৰোঁ বুলি ওলাই আহিলোঁ। আৰু এতিয়া গৈ আছোঁ বগীবিল। তো গৈ থাকোঁ, তাৰপিছত বাইকত তেলো ভৰাব লাগিব। বাইকত তেল চেল ভৰাই আমি গৈ থাকিম বগীবিললৈ। ব'লক ভিডিঅ'টো চাই থাকক আপোনালোকে আগলৈ। আৰু এতিয়া আমি পাই গৈছোঁ ডিপু। সেইটো আপোনালোকে আগত দেখিবলৈ পাইছে ডিপু। তাতে অকণমান বাইকখনক পেটটো ভৰাই ল'ব লাগিব, যিহেতু আমিতো একো নোখোৱাকৈ আহিছোঁ বুলি ক'ব পাৰি। আমি তাতে খাই ল'মগৈ আৰু ক'ৰবাত কিবা এটা, নহ'লে নাই আৰু। তাৰপৰা আমি এতিয়া তেলটো ভৰাই ল'বগৈ লাগিব। তেলটো ভৰাই লওঁ, এতিয়া তেলটো ভৰাই ওলাই যাম ইয়াৰ পৰা। আৰু তেল চেল ভৰাই ল'লোঁ। এতিয়া তেল চেল ভৰাই আহি আছোঁ আৰু গৈ থাকিম এতিয়া ধুনীয়াকৈ এটা ৰাস্তাত। আপোনালোকে চাওক, আজি এতিয়া ৰাস্তাত পূৰা মানুহ নাই আৰু ৰাইডাৰবিলাক আহিহে আছে। সেইবিলাক দেখিছে যে আগত, সেইবিলাক চব আহিলে। আমি এতিয়া 3টা বাজিছে, আমি ইয়াৰ পৰা ওলাই গৈছোঁহে। তো 3টা বজাত আমি কি ৰাইড কৰিছোঁ ভগৱানে জানে। বগীবিলত সোমাবলৈ দিয়ে নিদিয়ে তাৰো একো ঠিক নাই। তো গৈ লওঁ, তাৰপিছত এতিয়া গোটেই মানুহবিলাক যিহেতু ঘূৰি আহিছে, আমি এতিয়া গৈকৈ চান্সটো ল'বগৈ লাগিব আৰু যেনেকৈ নহওক। বগীবিলত সোমাব গ'লে হৈ যাব, বাকী একো নাই। অকল এটা সৰু সুৰা তাৰ ৰাইড 15 আগষ্ট বুলি। তো ব'লক ডাইৰেক্ট আমি তাতে লগ পাম। আই গ'লো ফাইনেলি গাইজ। এতিয়া আমি চুকাফা তিনিআলি আৰু ইফালে সোমাই যাম। আপোনাৰ কি চালিয়া লাগিছে গোটেই মানুহ। এতিয়া আমি আহি আছোঁ বগীবিললৈ আৰু চাম কেনেকুৱা ৰাইডাৰ আজি। আৰু আমি যিহেতু এনেকুৱা মাউণ্টত মাউণ্টটো নাখালে আজি, তো এনেকৈ ভিডিঅ'টো বনাই আনি আছোঁ। আৰু 15 আগষ্ট বুলি ঘপককৈ ওলাই আহিলোঁ। এইবিলাক চাওক, গোটেই ল'ৰা গৈ আছে পূৰা ভিৰ। আৰু সিদিনাখনতে বগীবিলত এটা এক্সিডেণ্ট হৈছে বোলে বগীবিলত। আৰু সেইটো কাৰণে বগীবিলত যাবলৈ নাই দিয়া। চ' আমি চাম, যদি যাব পাৰি যাম, যদি নোৱাৰি তেতিয়া আমি কাঞ্চনজংঘাতে সোমাই আমি ঘৰলৈ গুচি আহিব লাগিব। এনেই আমি 15 আগষ্ট বুলি এবাৰ ওলাই আহিলোঁ আজি ভিডিঅ' লগাই ল'বলৈ। তো চাওক, বগীবিলত যদি যাব পাৰোঁ মোৰ লগত দেখাম আজি। আৰু যাব নোৱাৰিলে আপোনালোকে খালি এটা বস্তু কয়, আজি ৰাস্তাটো আহি এটা ভাল লাগিছে কিবা এটা। আহি কি বুলি ক'ম, আহি খুব ভাল লাগিছে। গোটেই বাইক চব বাইকাৰ্ছে অকল দেখি আছোঁ আজি গোটেই ৰাস্তাত। সেইটো কাৰণে খুব ধুনীয়া এটা ফিল হৈ আছে। আৰু বাকী আমিতো লাহে আহিছোঁ, কাৰণ আমি শ্ল' ড্ৰাইভ লং লাইফ, সেইকাৰণে আমি এইটো মানি চলাওঁ। আমি 40 60কৈ বহাই নাই আমি বাইক। আৰু এনেকৈ গৈ আছোঁ। দেখিছে আজি 15 আগষ্ট যিহেতু, 15 আগষ্ট উপলক্ষে আমি আহি গ'লোঁ এটা ৰাইড বুলিয়ে ক'ব পাৰি আৰু সৰু সুৰা। আৰু গোটেই আজি পূৰা চাৰা মানুহ আহি আছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াত পূৰা
বগীবিলত ইমানে মানুহ আহিছে আৰু এটা এক্সিডেণ্ট হৈ গ'ল বোলে ইয়াত বগীবিলত আজি। তো এক্সিডেণ্ট হোৱাৰ কাৰণে অকণমান আমি সোমাবলৈ অসুবিধা হৈছিলে বুলি ভাবিছিলোঁ, কিন্তু অসুবিধা নহ'ল। মোৰ লগৰ এটা আহিছিলে, ৰাস্তাত কৈছিলে মানে অসুবিধা হ'ব বুলি, তো অসুবিধা নহ'ল দেখোন। আমি ধুনীয়াকৈ আহি সোমালোঁ আৰু এতিয়া আমি এনেকৈ ইয়াতে অলপ আছোঁ। ইয়াত বগীবিলৰ যিটো পৰিৱেশটো মানে বহুত ধুনীয়া এটা, আপোনালোকে চাব পাৰে। বিৰাট ধুনীয়া চাওক, এইটো নেচাৰটো চাওক, বিৰাট এটা ধুনীয়া। এইটো একদম এইটো চাইড এনেকৈ চাবলৈ গ'লে এইবিলাক ধেমাজি। আৰু এইজন আমাৰ লগত আহিছে, এই RPMটো বেলেগ দিছে। এইফালে তাৰপিনে চাওক বগীবিলখন পূৰা। আৰু আমাৰ এইখন বসন্তী, এখন আমাৰ বসন্তী। আৰু এইফালে গোটেই ৰাইডাৰবোৰ আহি আছে পূৰা। আৰু এইফালে বগীবিলৰ ভিউ চাওক। আৰু যিহেতু বাইকত আহোঁতে এনেকৈ ভিডিঅ'টো বনাবলৈ অলপ প্ৰব্লেম হৈ যায়, চাওঁ কি হয় আৰু ন। আৰু আপুনি কিবা এটা খুৱাব নেকি? এই চালিয়া লাগি গৈছে, যেনেকুৱা ফালি ফালি গৈছেগৈ। ট্ৰেইন তলেদিয়ে ট্ৰেইন গৈছে, গোটেই কঁপিছে, গোটেই ব্ৰিজখন পূৰা কঁপিছে। ট্ৰেইন এখন গৈ আছে তলেদিয়ে আৰু পূৰা কঁপনি মাৰি আছে। নোৱাৰোঁ কেনেবাকৈ হ'লেও দেখাবলৈ, মানে আপোনালোকক কেনেকৈ দেখাম, জঁপিয়াই দিলে বোলে পানী আছে তলত চাওক। এইবোৰতো পানী পূৰা, এইটো পানী কিমান তলত আছে ইয়াত। আৰু ইয়াৰ পৰা ডাইৰেক্ট যদি আপোনালোকক দেখাওঁ পূৰা পানী হৈ আছে। আৰু তলেদিয়ে পূৰা ট্ৰেইন এখন গৈ আছে, পূৰা হিলি আছে, গোটেই দলং হিলাই দিলে। আমি ভয় খাই গ'লোগৈ। তো এনেকৈ আপুনি ভয় খালে নাই? হা? সি বহুত লাজ কৰে। আৰু গাইজ ই মানে পোৱালীয়ে পূৰা লাজ কৰে, ভিডিঅ'ত ওলাবলৈ মেলিবলৈ পূৰা লাজ কৰে। তো আমি আৰু লাজ নকৰোঁ, এনেকৈ বনাই থকা ল'ৰা। তো ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, সেইটো কাৰণে বগীবিললৈ বুলি আহিছোঁ। আৰু আপোনালোকে এইটো কওক, মানে এইটো বিললৈ কেনেকুৱা লাগে? অ' ভাই লাহে লাহে যাওঁ। এনেকৈ ধৰিছে। এইবিলাকৰ কাৰণে এক্সিডেণ্ট হৈছে আচলতে। আৰু আমি সোমাবলৈ পোৱা নাই, গম পায়। বহুত ল'ৰা আজি ঘূৰি গৈছে, এক্সিডেণ্ট হৈ গ'ল, স্পট ডেথ 2জন। আজি হয়তো বগীবিলৰ নিউজ পাব, এইজন চাওক এজন। মানে কি ক'ম গাইজ, ৰেষ্ট মাৰি আছে চাগে চবে। দিয়ে মানে বলি আমি খুব লাহে লাহে আহি আছোঁ। আমি শ্ল' ড্ৰাইভ লং লাইফ, এইটো আমি মানুহ মানে। তো আমি লাহে লাহে চলাই চাব। এই চশমাযোৰ আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট এটা চশমাযোৰ কেনেকুৱা দেখিছে। মানে ফটো চটো মাৰিব লাগিব, আপোনাক ফটোকেইটা মাৰি লৈছোঁ, তাৰপিছত আমি মাৰিম। চাওক এক্সিডেণ্ট হৈছে ক'ৰবাত, এম্বুলেঞ্চ। কি ক'ম মানে গাইজ, মানে ল'ৰাবিলাকে অলপ লাহে লাহে চলাব লাগে। ইমান ধুনীয়াকৈ আজি আহিব দিছে, তো লাহে লাহে চলালে অলপ ভাল। কাৰণ এইবিলাকৰ কাৰণে আকৌ পিছত আমিও চলাবলৈ পাম, ধৰক আমি আহিব নাপাম। তো আমি এতিয়া আহিবলৈ পাইছোঁ। তো বগীবিলত আজি সোমোৱাবলৈ নিদিছিলে ন ৰাইডাৰটো। তো এনেকৈ আৰু বাইক ৰাইড কৰিছে অলপ ছেফটিকৈ কৰিব লাগে, এইটোৱে ক'ম। কাৰণ অলপ ছেফটিকৈ কৰিলে ভাল বুলি ভাবোঁ আৰু ৰাইডটো। কাৰণ বেছি স্পীড গুচি গ'লে আমাৰ জম দেৱতা আজিকালি থাকেই একেবাৰে নিউকৈ। তো বেছি মানে কনফিডেণ্টটো বেছি, অভাৰ কনফিডেণ্ট বৰ বেয়া। তো অভাৰ কনফিডেণ্ট ল'ব নালাগে, সেইকাৰণে অলপ লাহে লাহে যাব লাগে, ভাল লাগিব। এতিয়া ফটো মাৰোঁ। কাঞ্চনজংঘা এইফালে হাইখন চাওক, বগীবিলখন কি ধুনীয়া লাগি আছে, ইমান ধুনীয়া লাগিছে। আৰু কাঞ্চনজংঘা ভিডিঅ' আগত আপোনালোকক দিছোঁ, কিন্তু আজি ভিডিঅ'টো অলপ বিশেষ। আজি কাৰণ আপোনালোকক ৰাইডাৰ্ছখিনি দেখাবলৈ লৈছোঁ পিছত তলৰ পৰা বগীবিলৰ যিটো ভিউ, সেই ভিউটো আপোনালোকে আজি দেখিবলৈ পাব, চাই লওক। কেলা পানী পুৰা মাৰি থাকিল গাইছ। আৰু এইফালে আহি আমি এনেকৈ বগীবিললৈ আহোঁতে এয়া হঠাৎ পাই গ'লোঁ আৰমানক। আৰমান বহুত দিনতে একদম চেপনলৈ যাওঁতে মানে তেতিয়াতে লগ পোৱা, আৰু আজি মানে বহুত দিনৰ পিছত লগ পাইছোঁ। 1 বছৰমান হৈ গ'ল ন, 1 বছৰ হৈ গ'ল বিকাশ দাৰ লগত যেতিয়া এটা গৈছিলোঁ। আগৰ চেনেলটো মোৰ ভিডিঅ'টো আছিলে, আৰু এতিয়া এইটো নতুন চেনেল যিহেতু, আৰু বহুত দিনৰ পিছত
আহি কেনেকুৱা লাগিছে আৰু এই মজা লাগিছে প্ৰথমবাৰ নি তোমাৰ প্ৰথমবাৰ কাঞ্চনজংঘা আৰু এইফালে আপোনালোকে চাওক একদম বগীবিলৰ ভিউটো চাওক এইটো এইটো বগীবিল আৰু এইফালে আমি কাঞ্চনজংঘা হৈছে মোৰ প্ৰথমবাৰ অহা কিন্তু মোৰ মামাৰ ঘৰ যিহেতু লখিমপুৰ মানে বগীবিল আপোনাৰ 50টাতকৈ ওপৰখন মানে বগীবিললৈ গৈছোঁ কিন্তু কাঞ্চনজংঘা মানে এইখন দলংখন যিখন আপোনালোকে দেখি আছে মানে এইখন এই লাষ্ট এই নাৱত পাৰ হৈ যোৱাই দেখা তাৰপিছৰ পৰা আজি প্ৰথম আহিছোঁ আৰু সেইটোৱে মই এনেকৈ আহি থকা হয় বাৰু বাকী তোমালোকৰ নামটো কি তোমাৰ মোৰ নাম মিনহাজ হা মিনহাজ মিনহাজ মোৰ মৰাণৰ হয় মৰাণ আচ্ছা বাকী কেনেকুৱা লাগিছে ভালে লাগিছে তোমাৰ নামটো মোৰ নাম আজিজুৰ হা আজিজুৰ ৰহমান আজিজুৰ আচ্ছা চব আৰমানৰ লগৰ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো ঠিক আছে ত' গাইজ এতিয়া ব'লক সেইখনলৈ গৈ ল'ম ইয়াত আছে আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট নেকি এখন ৰিজাৰ্ভ তাত গৈ ল'ম ব্লগাৰ মানস আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব মোৰ এটা ইউটিউব চেনেল আছে আৰমান ব্লগ মৰাণ ইয়াৰ মানে আজি ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চবেই গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল মোকো লাগিছে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিছে কাঞ্চনজংঘা ৰিজৰ্ট প্ৰথমবাৰ আহিছোঁ মানে প্লেনে নাছিলে আমাৰ 12টা বজাতে আমাৰ প্লেন হ'ল যে আমি আহিম বুলি প্ৰথমে আমি গ'লোঁ HM ৰিজৰ্ট তাৰপিছতে আহিলোঁ আমি বগীবিল বিচ আৰু কাঞ্চনজংঘা আপোনালোকে লগ পাম ঠিক আছে আৰু এতিয়া আমি কাঞ্চনজংঘাৰ পৰা ওলাই গুচি আহিলোঁ ঘৰলৈ বুলি আৰু এতিয়া টাইমো হৈ গ'ল বহুতখিনি তো সেইটো কাৰণে ঘৰলৈ বুলি ওলাই গুচি আহিলোঁ আৰু তাততো থাকি গৈ লাভো নাই পানী চানী পূৰা পৰি গ'ল আজি মোবাইলটো তো এতিয়া ঘৰলৈ বুলি গৈ আছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব আৰু ভাল পালে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব কাৰণ কালি আহি অকণমান দেৰি হ'ল পাওঁতেও গাটো বহুত বেয়া হৈছে আজি জ্বৰ লাগি আছে চ' মাতটো মুখৰ বেছি নাই ওলোৱা আৰু আশা কৰোঁ আপোনালোকে সকলোৱে নতুনকৈ কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ভিডিঅ' আহি আছে খুব জল্দি অকণমান গাটো ভাল হৈ লওক সেইটো ভিডিঅ' আহি আছে তো সকলোৱে কমেণ্ট এটা মাৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব বাই বাই